Hello guys, good morning and welcome back to my YouTube channel. তো গাইছ মানে আজি আহিছোঁ কালি ব্লগটোত দেখাইছিলোঁ ব্লগটোত কালি কৈছিলোঁ যে কলাক্ষেত্ৰখন দেখাম বুলি। তো আজি কলাক্ষেত্ৰখন দেখাবৰ কাৰণে আহিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। এই ৰাতিপুৱা আহিছোঁ আমি এতিয়া। তেতিয়াহ'লে বেছি দেৰি নকওঁ, ব'লক গৈ থাকোঁ। জিন্টুৱে বাইক লৈ আহিছে, জিন্টুৱে মই যাওঁ কলাক্ষেত্ৰৰ ফালে যাম আৰু পাৰিলে ইউনিভাৰ্চিটিখনো দেখাম। ব'লক তেতিয়াহ'লে ব'লা গৈ থাকোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি খালি জনাবলৈ নাপাহৰিব। So gaड़ी सब पूरा बेसी दिन ना कमप्लीट हो পাৰিলে ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। আমি যিহেতু ওচৰ লোৱা টিকেট নেকাটিলেও হ'ব। আৰু টিকেটৰ মূল্যটো বেছি নহয়, মাত্ৰ 10 টকাহে। বৰ বেছি ডাঙৰ নহয়, মানে প্লেচটো চাই পইচাটো কম। ভিউটো চাই লওক, এইটো চাই লওক ভিউটো। এখন হৈছে স্বৰ্গদেউ চাওলুং চুকাফা কলাক্ষেত্ৰ। চৰি, এখন কলাক্ষেত্ৰ নহয়, এখন সমন্বয় ক্ষেত্ৰহে। স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ চাই লওক। কি বুলি কি মুখত নুফুটিছে ন মোৰ বাৰু। স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ চাই লওক। ভিতৰলৈ যাবলৈ অকণমান চেষ্টা কৰিম। আৰু গাইছ মানে মই এইটো বটলটো লৈ আহিছোঁ, মোৰ বাইকখনৰ মানে তেল নাই আছে, মানে ডিপু পোৱাকৈ নাই, সেইটো কাৰণে মই বটলটো লৈ আহিছোঁ, তেল লৈ যাম। আৰু যিহেতু আজি মানে অকণমান বতৰটো অকণমান মুকলি কৰিছে, সেইটো কাৰণে ভাবিছোঁ অকণমান বাইক লৈ ওলাই যাম, দুটামান ভিডিঅ' বনামগৈ বুলি। আৰু এতিয়া ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ, যি এটা চাওঁ, সোধোঁ চিকিউৰিটিক কিনো কয়। ভিতৰত কেমেৰা এলাউড নাই, কিন্তু হ'লেও আমি যাব লাগিব। দুটা ভ্লগাৰ আহিছোঁ আমি। তো গাইছ মানে চিকিউৰিটিটো সোমাব নিদিলে, 10টা বজাত খুলিব বুলি কৈছে, সেইটো কাৰণে উভতি গুচি আহিলোঁ, উপায় নাই ন। আৰু গাইছ আপোনালোক ইয়ালৈ সোমবাৰৰ দিনটো নাহিব, এইফালে লিখা আছে চব সোমবাৰে বন্ধ থাকে। বাকী গোটেইকেইটা বাৰতে খোলা থাকে, খালি অকল সোমবাৰে বন্ধ থাকে। আৰু ইয়াৰ টাইমিংটো হৈছে 10টা বজাৰ পাছৰ পৰা আপোনালোক 4টা-5টালৈকে থাকিব পাৰিব। অনলি 10 টকা এটা দি, বেছি নহয়। টিকেটৰ মূল্য অনলি 10 টকা। মানে জেগাটো চাই পইচাটো বহুত কম। আৰু এতিয়া ভিতৰলৈ যাব নোৱাৰোঁ, কি হ'ল আপোনালোকক বাহিৰৰে সৌন্দৰ্যটো দেখাওঁ, কেনেকৈ ৱালত পেইণ্টিং কৰি থোৱা আছে, সেইটোকে চাই লওক আপোনালোকে। চাই লওক, এয়া হৈছে আমাৰ অসমীয়া বিহু, ৰঙালী বিহু। চাই লওক, এয়া আহোম ৰাজত্বকালৰ কিবা। মই ইমান যিহেতু এয়া বিষয়ে ইমান ক'ব নোৱাৰিম, খালি দেখাবহে পাৰিম। মোকে চাই লওক, এয়া চাই লওক কেনেকৈ কি বনাই দিছে এইবিলাক চাই লওক। হাতী চাই লওক, এইখন মেইন গেটখন চাই লওক। এইখনে হৈছে মেইন গেটখন। আৰু ভিতৰৰ পৰিৱেশটো অকণমান বাহিৰৰ পৰা আপোনালোকে ধৰিব পাৰিছে চাগে। চাই লওক ভিতৰৰ পৰিৱেশটো। আৰু ইয়াৰ পৰা আমি এতিয়া যাম আকৌ এখন ইউনিভাৰ্চিটিখন দেখাবলৈ যাম। একেলগে ভাবিছোঁ আজি এটা ভিডিঅ'তে গোটেইকেইটা বস্তু দেখাই দিওঁ, তেতিয়া তোমালোকে মানে ভিডিঅ'টো চায়ো ভাল পাবা। বিশেষকৈ কলাক্ষেত্ৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ নহয়, সোমাব পৰা হ'লে ইয়াতে এটা সম্পূৰ্ণ ভিডিঅ'ই বনাব পাৰিলোহেঁতেন। কিন্তু এতিয়া সোমাব নোৱাৰোঁ যেতিয়া বাহিৰৰ পৰা আধাটো দেখুৱালোঁ। আৰু আমি এতিয়া যাম হেৰিয়ালৈ। আমি এতিয়া ক'লৈ যাম জিন্তু? আমি এতিয়া যাম অকণমান ইউনিভাৰ্চিটিৰ ফালে। কাজিৰঙা ইউনিভাৰ্চিটি এখন পাই গ'লোহি, আপোনালোকে চাই লোৱা এখন কাজিৰঙা ইউনিভাৰ্চিটি। ভিতৰফালে যাব নোৱাৰোঁ, কিন্তু বাহিৰৰ পৰাই দেখাম। ভিতৰলৈ ইয়াত সোমাবলৈ নিদিয়ে, কেতিয়াও নিদিয়ে ইয়াত সোমাবলৈ। অঁ ব'লা, এইখনে চাই লওক আপোনালোকে, এইখন কাজিৰঙা ইউনিভাৰ্চিটিখন। এইখন এই ক্লিপটো চাই লওক।
গাইছ ইউনিভাৰ্চিটিখন ভালকৈ দেখাব নোৱাৰিলোঁ, ডাঙৰ বেয়া চেয়া নাপাব। এতিয়া দেখামগৈ দিনটো এবাৰ আকৌ কাকডোঙা দলংখনৰ ফালে যাম। কাকডোঙা দলংখন তোমালোকে চাই ল'বা, সেইটো এটা ভাল ভিউ পইণ্ট হয়। ব'লা দেৰি নকওঁ, ব'লা গৈ থাকোঁ। আজি বতৰটো অকণমান ভাল হৈছে, ইমান ভাল নহয়, অলপমান বৰষুণটো ইমান নাই অহা। মানে আমি অলপ ওলাই আহিব পাৰিছোঁ গাড়ীক লৈ। তাৰপৰা আমি জংঘলৰ ফালে গ'লোঁ, কাৰণে বৰষুণ দিয়া হ'লে আকৌ জংঘল ভিডিঅ' বনালে মানে জংঘলৰ মাজত ভিডিঅ' বনাই কিবা এটা ভালো লাগে। নে কি কোৱা? আমি মানুহবিলাক জংঘলতে সেইটো কাৰণে কেতিয়াবা আহি নাই কৈ নহয় দিনটো মোবাইল মোৰ টুপি পৰি আহিলে এইকেইটা চাওক। মোবাইলটো নাভাগিলে বাৰু, ইয়াৰ ফাইল নহয় গান যদি গম নাপালা আকৌ। ব'লা আকৌ খোজকাঢ়ি যাম, ব'লা ব'লা। দিনটো বাঢ়ি গৈছে, পটককৈ গান এটা আহি গ'ল, পটককৈ গাঁতত পৰি গ'ল আৰু মোবাইলটো নাভাগিলে বাৰু মোবাইলটো আশীৰ্বাদ আছে ন, সেইটো কাৰণে মোবাইলটো ভগা নাই। নহ'লে মোবাইলটো ভাগি দিয়ে বাৰু। শ্বিলং টাইপলৈ অহা লিখিয়াহে লাগিছে এখন জেগা। এইটো ভিউটো চাই লওক, ইয়াত এতিয়া বনোৱা ইমান বনোৱা ভিউ দেখুৱাই দিয়া চবকে, এতিয়া ভিউ দেখুৱাই দিয়া। তোমাৰ মোবাইল লৈ লোৱা হোৱা, এইটো মোবাইলটো ইয়াৰ ভাগৰ, এইটো মোবাইলটো নাভাগিলে বাৰু, অকল অকণমান ডাক টেম্পাৰখন খালি অকণমান ভাগিলে। একো নাই, টেম্পাৰখন লগাই ল'ব পাৰিব, বেছি দাম নহয়। খালি মেইন গ্লাছখন বগা হ'লে ইয়াৰ অকণমান প্ৰব্লেম এটা হৈ গ'লহেঁতেন ভিডিঅ' চিডিঅ' বনাবলৈ। গাইছ এইটো ভিউটো চাই লওক, আৰু বেক চাইডে এখন চাই লওক জেগাখন, এইটো চাওক বেক চাইডে, এইটো বেক চাইডে জেগাটো চাই লওক, এইটো ভিউ, এইটোৱে মেইন ভিউটো গাইছ, এইটোৱে মেইন ভিউটো। হোৱাট এ ভিউ গাইছ, হোৱাট এ ভিউ। গাইছ এইটো চাওক, এইফালে এইটো প্লেচটো চাওক কেনেকুৱা প্লেচ, সেইটো চাওক। এইফালে পানী, এফালে যাব পাৰি, এতিয়া পানী হৈ আছে কাৰণে যাব পৰা নাই। খৰালি আহিলে দেখাম আপোনালোকক কেনেকৈ যাব। গাইছ দেৰি নকওঁ, এতিয়া দলংখনলৈ যাওঁ ব'লক। দলংখন দেখাওঁ অকণমান কেনেকুৱা লাগিছে, দলংখনটো কেনেকুৱা লাগে তোমালোকে চাই লোৱা। আৰু এইফালে হাবিখন চাই লোৱা, এখন বহুত ডাঠ হাবি, ইয়াত ভূতো ওলাই নেকি ঠিকা নাই, ৰাতি আহিলে গম পাম ভূতে ওলাই নাই, ইয়াত মানুহে ওলায়। চোৱা চাই থাকা। তো গাইছ দলংখনৰ কথা যে কৈছিলোঁ, এইখনে দলংখন চাই লোৱা তোমালোকে। এইফালে এখন আৰু এখন ব্ৰিজ এখন বনাই আছে, এখন মিস্ত্ৰী লাগি আছে। এইফালে পানীটো চাই লওক কিমান পানী, এইফালে পানীয়ে পানী, ধেৰ পানী। আৰু মানুহে গাড়ীখন আহি আছে, বহুত ডাঙৰ গাড়ী, চাইড অকণমান দিয়ে দিব লাগিব ন, নহ'লে তললৈকে পৰি যাবলগীয়া হ'ব। গাড়ীখন চাওক কিমান ডাঙৰ, গাড়ী চাওক কিমান ডাঙৰ গাড়ী চাওক। ব'লা আমি কৈ থাকোঁ, ব'লা হা গাইছ, ইয়াৰ পৰা ওলাই দিওঁ আৰু বেছি দেৰি নকওঁ। আৰু এতিয়া বতৰটো অকণমান কোলা কৰি আহিছে, পূৰা বৰষুণ দিব যেন লাগিছে। বেছি বৰষুণ দিলে মানে কি হ'ব, আমাৰ হাতত একো কল্ড ড্ৰিংক নাই, মোবাইল চোবাইল চব তিতি চব বেয়া হৈ যাব। পিছত এইফালে চাব দেই মানুহকেইটাই কেনেকৈ মানে আমাৰ ভিডিঅ'খনত চাইছে, চব কেনেকৈ মানে চব মানুহে মানে ঘূৰি কৰি চাব। এই মানুহকেইটালৈ চব দেখিলে, চব দেখিলে। আৰু ভিডিঅ' বনাবলৈ মানুহ আকৌ লাজ কৰিব নালাগিব। প্ৰথমৰ কেইদিন লাজ লাগিছিলে, এতিয়া ভিডিঅ' বনাই এতিয়া মানে লাজখন নোহোৱা হৈ গৈছে অলপ ভিডিঅ' বনাবলৈ। গাইছ মানে মানুহে কেনেকৈ চাব চাওকচোন আপোনালোকে। এই মানুহটো এতিয়া চাওক কেনেকৈ চাব, চাওক হেলমেটত ওলাই দেখিলে, চাব। এই মানুহকেইটা এতিয়া কেনেকৈ চাব সেইটো চাওক, চাওক এজন মানুহে কেনেকৈ চাইছে চাওক। এইফালে আমাৰ এইফালে কেমেৰা উলিয়াবই নাই, মানুহে ঘূৰি ঘূৰি চায়। সেইটো কাৰণে অকণমান লাজো লাগে আৰু মানুহে ইমান এনেকৈ চালে।
কিন্তু হ'লেও আমি নিজৰ কামটো কৰিয়ে যাব লাগিব ন, সেইটো কাৰণে আৰু লাষ্টটো অলপ বাদ দিছোঁ। চাই লওক ভিউজটো চাই লওক। আৰু ভিডিঅ'টো বৰ দীঘল নকওঁ, তোমালোকে আমনি পাবা ন বেছি দীঘল ভিডিঅ' বনালে। আৰু মই মিনিমাম ভিডিঅ'বিলাক 8 মিনিট হায়েষ্ট 10 মিনিটে কৰিছোঁ। আৰু তাতকৈ যদি দীঘল লাগে তোমালোকে কমেণ্ট কৰি দিবা যে ভিডিঅ'টো অকণমান দীঘল লাগে বুলি। আৰু তোমালোকে বহুতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে, কিন্তু বহুতে ভিডিঅ'ও নাচায় আৰু প্লাছ লাইকো নিদিয়ে। ত' তোমালোকে ভিডিঅ'বিলাক চাবা মোৰ। এতিয়া প্ৰথমে বেয়া বনাবও পাৰোঁ, হয়তো সময়ত মই এটা ভাল ইউটিউবাৰ হ'ব পাৰোঁ তোমালোকে আশীৰ্বাদ কৰিলে। এতিয়া আৰু যেনে আছোঁ তেনেই ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ, কিন্তু চাই লওক দুখনমান ফটো মাৰি লওঁ। তো গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, কমেণ্ট কৰি দিবা। আৰু কি ক'ম, আৰু মোৰ নতুন এটা ব্লগত আকৌ তোমালোকক লগ পামেই। আৰু মোৰ মুডটো একেবাৰে অফ, সেইটো কাৰণে ইয়াৰ মুডটো অফ মানে ইয়াৰ মোবাইলটো ভাগি গ'ল ন, অকণমান হ'লেও ভাগিলে, ইমান বেছিকৈ নাভাগিলে, অলপ হ'লেও ভাগিলে। সেইটো কাৰণে ভালকৈ একো ক'বই পৰা নাই। আজিলৈ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ চাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই, জয় আই অসম।